অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী অসমৰ বৰপেটা ধাম চাই যোৱা বাটৰুৱা পৰাণ জুৰাই যোৱা শুনি যোৱা হৰিগুণ নাম। আৰু এই কবিতা পাকেৰে কবি শৈলধৰ ৰাজখোৱাদেৱৰ কবিতাৰ মাজেৰে মই আজি আপোনালোকক মোৰ ৰাজশ্ৰী চেনেললৈ তথা দৌল উৎসৱৰ মই স্বাগতম জনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আৰু যিহেতু মই আগৰ ভিডিঅ'টোত দৌল উৎসৱৰ ওপৰতেই মই মোৰ ভিডিঅ' এটা দি আছিলোঁ, সেইটো আছিলে প্ৰথম দিনা অৰ্থাৎ গন্ধোৎসৱৰ দিনাখনৰ ভিডিঅ'। আৰু এতিয়া মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত ভৰদেউল অৰ্থাৎ দ্বিতীয় আৰু তৃতীয় দিনাৰ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এতিয়া মই যিখিনি দেখুৱাই আছোঁ এইখিনি অৱশ্যে গন্ধৰ দিনাখনেই এয়া ফানুচ বুলি কোৱা হয়। এয়া ফানুচ উৰুৱাই থকা দেখুওৱা গৈছে। আৰু এই ফানুচ বিখ্যাত বৰপেটাৰ স্থানীয় শিল্পীসকলে ইয়াকে প্ৰস্তুত কৰি গোন্ধৰ দিনাখন উৰুৱাই আৰু এই প্ৰথা আজিও চলি আছে। এতিয়া আহকচোন বাৰু কেনেকৈনো ফানুচ উৰুৱালে আমি তাকে চাওঁ। আৰু ইয়াৰ পাছত ভৰদেউল অৰ্থাৎ দ্বিতীয় আৰু তৃতীয় দিনা সুঁৱৰীৰ দিনখিনি কেনেকৈনো উদযাপন কৰিলে বৰপেটাৰ ভক্তপ্ৰাণ ৰাইজে, লগতে আমাৰ ছোৱালীজনীও ঘৰৰ পৰিয়ালৰ লগত তাকে আমি সকলোৱে মিলি উপভোগ কৰোঁ। এয়া ফানুচ উৰুৱাই দিছে, আপোনালোকে নিশ্চয় দেখিছে। এয়া চাওকচোন কিমান সুন্দৰকৈ এইখিনি কৰিলে আৰু সকলোৱে ওপৰলৈ চাই ৰৈ গৈছে। আৰু এইখিনি মই যিখিনি দেখাইছোঁ এইখিনি হয় শেষৰ দিনাখন সুঁৱৰী বুলি কয়। আৰু এই দিনটোতেই ভগৱান শ্ৰীকৃষ্ণ কলীয়া ঠাকুৰক মঠৰ দৌলৰ পৰা নমাই তেওঁক সেক্টা খুৱাই আকৌ আনি দৌলৰ চাৰিওফালে ঘূৰাই 7 পাক ঘূৰাই কীৰ্তনঘৰৰ ভিতৰত সুমুৱাই ৰাখে। আৰু এতিয়া মই যিখিনি দেখাই আছোঁ এইখিনি হৈছে দ্বিতীয় দিন অৰ্থাৎ ভৰদেউলৰ দিনাখন। আৰু এতিয়া ভৰদেউলৰ দিনাখন সকলোৱে গোসাঁই যিহেতু দৌলত থাকে, 7 খলপীয়া দৌল মই যিটো আগতে মই আগৰ ভিডিঅ'বিলাকততো দেখাই গৈছোঁ। আৰু সেই দেউলতে উঠি সকলোৱে গোসাঁই শ্ৰীচৰণত ফাকু অৰ্পণ কৰে আৰু গোসাঁই ফাকু শিৰত লৈ সেৱা কৰি সকলোৱে আশীৰ্বাদ লয়। আৰু এয়া আমাৰ ছোৱালীজনীও গোসাঁই ফাকু লৈ এয়া আহিছে আৰু ভক্তপ্ৰাণ ৰাইজসকলক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছে। এয়া আহকচোন বাৰু আমি তাকে চাই যাওঁ। আৰু লগে লগে অকণমান তাই দেউতাকৰ লগত অলপ ফটো উঠিছে। আৰু এইখিনি সময়ত সকলোৰে মন প্ৰাণবিলাক ইমানেই প্ৰফুল্লিত হৈ পৰে। আকৌ দিনৰ ভাগতো গৈ মানুহৰ কাৰো ভাগৰুৱা দেহা পাহৰি সকলোৱে প্ৰফুল্লিত হৈ আকৌ গধূলি সময়ত আকৌ ভৰদেউলৰ দিনা সকলোৱে লোক গোট খায়। আৰু কীৰ্তনঘৰৰ চৌপাশত সকলোৱে গীত মাত এয়া হলি গীতৰ গোটেইখন অনুষ্ঠান চলি থাকে। আৰু সকলোৱে দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্ত আহে, তীৰ্থযাত্ৰী আহে ইয়াকে দৰ্শন কৰিবৰ কাৰণে। এয়া আমিও ইয়াতে দৰ্শন কৰি আছোঁ। আপোনালোকেও মোৰ লগতে আহকচোন বাৰু চাই যাওঁ। বাইকহঁতৰ লগত ভাগিনবিলাকৰ লগত থাকি খেলি বহুতো ফূৰ্তিও কৰিছে। আকৌ লগতে কীৰ্তনঘৰলৈকেও আহিছে। এয়া হাজাৰ হাজাৰ দৰ্শক, হাজাৰ হাজাৰ ভক্তবৃন্দৰ আগমনে বৰপেটা কীৰ্তনঘৰৰ চৌপাশ উদুলি মুদুলি কৰি পেলাইছে।
এইখিনি সময়ত সকলোৱে মন প্ৰাণ উৎফুল্লিত হৈ পৰে। এয়া চাওকচোন, ঘৰৰ আঁতৰবিলাকৰ লগতো তাতে খেলিছোঁ। অৱশ্যে আগৰ নিচিনা ইমান জোৰ দেখা পোৱা নাযায়। আগতে ইয়াতে বহুতখিনি ভিৰ দেখা পোৱা গৈছিল। যোৱা বছৰ কৰোণা হোৱাৰ পৰা আজিকালি অকণমান এয়া কীৰ্তন ঘৰৰ চৌপাশতে হওক বা ঢাকৰ উৎসৱতেই হওক অলপ ভিৰ কমাটো পৰিলক্ষিত হৈছে। আৰু এয়া মই যিখিনি দেখাই আছোঁ এইখিনি হৈছে আবেলি সময়ৰ দৃশ্য। ইয়াৰ গোঁসাই ঠেকা খাবলৈ নিয়া ঘূৰাই আনি পেলাই কীৰ্তন ঘৰৰ চাৰিওফালে হাত পাক ঘূৰাই পেলাই আকৌ পুনৰ কীৰ্তন ঘৰত ভৰাই থোৱাৰ কাৰণে যিখিনি কৰা হয় ৰীতি নীতি সেইখিনি দেখুৱাব। আৰু এইখিনি পৰিয়ালৰ পৰিৱেশ। বৰপেটা ধাম একেবাৰে পবিত্ৰ হৈ পৰে। আৰু লগতে মই অলপমান পাৰ্ট-2ৰো কিছুমান দৃশ্য দেখাবলৈ খুজিছোঁ। আৰু সকলোৱে জানে পাৰ্ট-2 সত্ৰখনত শংকৰদেৱে 18 বছৰকাল থাকি তেওঁ ইয়াতেই আটাইখিনিৰ ভিতৰতে বেছিখিনি পুথিখন ৰচিত কৰিছিলে। আৰু এয়া শংকৰদেৱৰ পদশীলা, লগতে কালিন্দী আইৰ বাসগৃহ। এয়া মই দুবছৰমানৰ আগতেই গৈছিলোঁ, গতিকে এয়া মই আজি আপোনালোকৰ ওচৰত দেখাবলৈ খুজিছোঁ। আৰু এয়া মোৰ শহুৰ দেউতাৰ নামত থকা হলি। আৰু এয়া তাইও অকণমান ফটো উঠিছে দেউতাকৰ লগত। আৰু এনেকৈ তাই হলিখিনি ঘৰৰ গোটেইবিলাকৰ লগত মিলি জুলি পাৰ কৰিলে। আৰু তাকেই মই মোৰ ইউটিউব ষ্টুডিঅ'ত মই ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ। এয়া চাওকচোন কিমানকৈ ফূৰ্তি কৰিছে, কিমান ধুনীয়াকৈ গোটেইবিলাকে ৰঙে ৰথে একেকাৰ হৈ আনন্দ ফূৰ্তি কৰিছে। আৰু এই মুহূৰ্তবিলাক পাহৰিব নোৱাৰি।